ৰাখি ৰাতি প্ৰায় 1 বজাৰ পিছত আৰু 4টা বজাৰ আগতে ভাত চাত খাই গোটেই দিন নোখোৱাকৈ থাকিব লাগে আৰু সন্ধিয়া যেতিয়া আজান দিয়ে বা 6টা মানৰ ভিতৰত আজান দিয়ে তেতিয়া মানুহে খায় আৰু তো ফ্ৰেন্ডছ আপোনালোকক আৰু বিশেষ একো নকওঁ আৰু এই ভিডিঅ'টো এতিয়া সমাপ্ত কৰিম। আপোনালোকলৈ এটাই কথাই ক'ম, এই মহৰম মাহৰ সকলোকে শুভেচ্ছা থাকিল। আজি মহৰম মাহৰ দ্বিতীয়টো দিন। তো বলক মোৰ ঘৰত কি আইটেম হৈছে ইফতাৰৰ কাৰণে, তো বলক আজি আমি আপোনালোকক দেখুৱাই ভিডিঅ'টো সমাপ্ত কৰোঁ। ধন্যবাদ। তো ফ্ৰেন্ডছ আমাৰ ঘৰত বিশেষ একো নাই, আপোনালোকে চাব পাৰে। এইটো খেজুৰ আছে, এইটো পায়স, চুজিৰ পায়স, আৰু এইটো কল, এইটো গাখীৰ, আৰু এইটো কি কয় তৰমুজ, এইটো হ'ল তৰমুজ, আৰু এইটো পানী আপোনালোকে চাব পাৰে।